চেটেপকৈ লাগিলে পিঠিতে ঐ চাগে ছাৰ কান্দিম মই চিঞৰি ঐ ৰৈ 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 থাক তাতে ছাৰ ঐ। বিমল, ইমান দিনৰ মূৰত স্কুল আহি কেনে লাগিছে তোৰ? ছাৰ কি ক'ম আৰু ইমান ভাল লগা নাই। কিয়? ছাৰ মই ঘৰত এতিয়া কচুগুটিহঁতৰ লগত লুডু টকা দি খেলি থাকিব পাৰিলোহেঁতেন। মোৰ আজি 5 টকা লছ হৈ গৈছে ছাৰ। সেই 5 টকা দি মই পুচকা খাব পাৰিলোহেঁতেন। কি? তই টকা দি লুডু খেল? তোৰ যোৱা খেলিবলৈ লাজ লগা নাই? কিয় লাগিব ছাৰ? ঘৰত মই এনেই বৰ হৈ থাকোঁ। মায়ে মোবাইল বেছি চাব নিদিয়ে। অলপ টাইম মনে মনে লৈ ফ্ৰী ফায়াৰ খেলিব পাৰোঁ আৰু। খুব ভাল কাম কৰিছ দে ঘৰত তই পিতাই। ঘৰত তোক কি গালি নিদিয়ে নেকি? অলপ দিয়ে আৰু বেছি নাখাওঁ। কিয় জানেনে ছাৰ? কিয়? কথা এটা আছে নহয় ছাৰ, য'ত দৰ গয়া ও মৰ গয়া। ছাৰ মই ইমান জল্দি মৰিব বিচৰা নাই। মই বিয়াই পতা নাই যে ছাৰ। তই ইমান কথা ক'ব পাৰ? এতিয়া এইবোৰ বাদ দে, এতিয়া পঢ়াৰ কথা ক। ঘৰত থাকোঁতে কি কি শিকিলি? ছাৰ মই দুয়ে দুয়ে কিমান শিকিছোঁ। কচোন কিমান? দুয়ে দুয়ে 22 ছাৰ। কোনে শিকাইছে তোক? ছাৰ মই অনলাইনৰ পৰা শিকিছোঁ। গাধ, দুয়ে দুয়ে 4হে হয়। নহয় ছাৰ, তেনেহ'লে আপুনি 22টো কেনেকৈ লিখিব? 4 4 দি লিখিব নেকি? আপুনি ইমান ডাঙৰ হ'ল এইটো কথাও নাজানে ছাৰ। বৰ বেয়া লাগিল দেই ছাৰ কথাটো জানি। বেলেগে শুনিলে কি বুলি ক'ব? তোক এচাৰিডাল লৈ ল, পিঠি আজি লাল কৰি দিম তোৰ। ইমান দিন ঘৰত থাকি এয়াই শিকিলে ন তই? চেটেপকৈ লাগিলে পিঠিতে ঐ চাগে ছাৰ কান্দিম মই চিঞৰি ঐ ৰৈ 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 থাক তাতে ছাৰ ঐ ওলাই যাব ভোজপুৰি গান ঐ। কি গান গাইছ এইবোৰ তই? ঘৰত কি কৰিম আৰু, পঢ়া শুনাটো নায়েই ছাৰ। গানকে দুটামান শিকিলোঁ আৰু। ছাৰ মই গায়ক হ'ব পাৰিম না? গুৰু, এয়া গান গাই তই গায়ক হবি? মানুহে তোক ভেবেলা ছাগলী বুলি ক'ব। আজিৰ কাৰণে তোক ৰেহাই দিলোঁ, কালিৰ কাৰণে কিবা কিবি শিকি আহিবি। আজি যা দে। থেংক ইউ ছাৰ, থেংক ইউ, ধন্যবাদ। ঐ বন্ধুসকল, কোন কোন আছ? আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি দেই এনেকুৱা ভিডিঅ' চাই থাকিবলৈ, আৰু লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবি দেই। নাপাহৰিবি আকৌ, জল্দি কৰি দিবি।